নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। আয়ুষ্মান কাৰ্ডক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। বিনামূলীয়াকৈ লাভ কৰিব আয়ুষ্মান কাৰ্ড। প্ৰতি বছৰে যোগ্য পৰিয়াললৈ ৫ লাখ টকা পৰ্যন্ত চিকিৎসাৰ সাহায্য। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব আয়ুষ্মান কাৰ্ড। নামভৰ্তিৰ বাবে ধন দাবী কৰিলে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব। আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত যদি কোনোবা ব্যক্তিয়ে আপোনাৰ পৰা টকা দাবী কৰে, অতি শীঘ্ৰে আপোনালোকে টল ফ্ৰী নম্বৰটোত কল কৰিব 1800103997 নম্বৰত কল কৰি অভিযোগ দিব পাৰিব। আপুনি কোনোবা ব্যক্তিয়ে যদি আপোনাৰ পৰা টকা ল'ব বিচাৰে, যোগ্য পৰিয়ালে লাভ কৰিব ৫ লাখকৈ টকা। ৫ লাখ টকা পৰ্যন্ত চিকিৎসাৰ সাহায্য লাভ কৰিব এই আয়ুষ্মান কাৰ্ড। এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ। স্কুটি প্ৰদানৰ নামত ধন সংগ্ৰহ। ধুবুৰী শ্বৰুমৰ পৰা শিক্ষাৰ্থীক ধন দাবী কৰাৰ অভিযোগ। স্কুটি আনিবলৈ হাতৰ পৰা ৮,০০০ টকা দাবী কৰিছে বুলি অভিযোগ কৰিছে। আগতীয়াকৈ শ্বৰুমৰ পৰা ফোনযোগে ধন খোজে কৰ্মচাৰীয়ে। দাবী কৰা ধন দিব নোৱাৰিলে স্কুটি অনাৰ পৰা বিৰত থাকে শিক্ষাৰ্থীসকলে। স্কুটি দিয়াৰ ঠিকা লাভ কৰিছিল ধুবুৰীৰ SS শ্বৰুমে। প্ৰতিখন স্কুটিৰ বাবদ শ্বৰুমত কৰ্তৃপক্ষই দিব লাগিব হাতৰ পৰা ৮,০০০কৈ টকা। প্ৰতিখন স্কুটিৰ নামত শ্বৰুম কৰ্তৃপক্ষক দিব লাগে হাতৰ পৰা ৮,০০০কৈ টকা। এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ নামত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। ভাৰতীয় সেনাত নিযুক্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১৭ পৰা ৩০ এপ্ৰিললৈ অনুষ্ঠিত হ'ব কমন এণ্ট্ৰেন্স এক্সাম। অনলাইন CEE সমগ্ৰ ভাৰততে ১৭৬টা স্থানত অনুষ্ঠিত হ'ব। অনলাইন CEE পৰীক্ষাৰ বাবে প্ৰতিজন শিক্ষাৰ্থীৰ মাচুল দিব লাগিব ৫০০কৈ টকা। অনলাইনৰ আবেদনৰ প্ৰাৰ্থীয়ে দিব লাগিব ২৫০ টকাকৈ। অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া ১৫ মাৰ্চলৈ অব্যাহত থাকিব। ভাৰতীয় সেনাত নিযুক্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। ভাৰতীয় সেনাত নিযুক্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১৭ পৰা ৩০ এপ্ৰিললৈকে অনুষ্ঠিত হ'ব কমন এণ্ট্ৰেন্স এক্সাম।